গিলানত আনি তেল ঢালিছোহি কি কৰিম উপায় নাই আজি যদি বাইকখন লৈ যোৱা হ'লে ৰাস্তাতে কি হ'ল হয় হে ঠেলি আনিবলগীয়া হ'ল হয় ন সেইটো কাৰণেতো নিয়া নাই সদায়নো বাইকত কিমান ঘূৰি থাকিম মাজে সময়ে অটোতো যাব লাগে আজি অটত গৈ এয়া তেল লৈ আহিছে যদি বাইচা যদি বাইকখন লৈ গ'লে ব'ল দুইটা বাইকতে যাওঁ অটত নাযাওঁ বুলি কোৱা হ'লে ৰাস্তাতে আজি দুইটাত ঠেলি আনি থাক তেল নোহোৱা গাড়ীখন এয়া সদায় বাইকত গৈ গৈ আমনি লাগে না তাকেহে এদিন অটতো যাব লাগে কেতিয়াবা খোজকাঢ়িও যাব লাগে তুমি কৈছা মই যে খোজকাঢ়ি যাব নোৱাৰোঁ গম পাইছা নাই এতিয়া যে এইখিনি তেল ভৰালা কিমান দিন যাব কিমান দিন যাব এসপ্তাহমান যাব আৰু এসপ্তাহ কাৰণে আৰু তাৰপিছত আকৌ লাগিব নহয় তেল তাকে সেইকাৰণে খোজকাঢ়িবলৈ অকণমান চেষ্টা কৰিব লাগে তুমি গাড়ীখন পাইছোঁ বুলি অকল গাড়ীতে যাওঁ বুলি ক'লে হ'ব জানো সদায় খোজ কঢ়া অভ্যাসটো নাইকিয়া হৈ গ'ল যেতিয়া সদায় বাইকত গৈ থকা মজাটো বেলেগ আৰু সদায় খোজকাঢ়ি যাবলৈ ইচ্ছাটো নোযোৱা হৈ যায় ন আলচি হৈ যায় আমি যদি বাইকত যদি গৈ থাকোঁ ন অটোৱালাকেইটা পইচাই নাপাবচোন কিয় আমিতো বাইকখনত তেল ভৰাওঁতেহে চলিছে আমিতো পইচা দিহে চলাই আছোঁ না এনেইতো চলোৱা নাই এতিয়া এবাৰ ষ্টাৰ্ট কৰি চোৱাচোন হ'লনে নাই হোৱা তেল ভৰালা নহয় তেল এতিয়া পূৰা ফুল টেংকি এবাৰ ষ্টাৰ্ট কৰি চোৱা হ'লনে নাই হোৱা ফুল টেংকি বোলে ময়ো দেখাই দিলোঁ সলাই দিছোঁ কাৰণে ফুল টেংকি দেখাইছে তোমাৰ আৰু 3 লিটাৰমান লাগিছিল আৰু সকলো ভাই বন্ধুৱে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা ভাল লাগিছে যদি ভিডিঅ'টো বাই বাই আজিলৈ এৰিছোঁ সকলোকে কিমান দিন যাব এসপ্তাহমান যাব আৰু এসপ্তাহ কাৰণে আৰু তাৰপিছত আকৌ লাগিব নহয় তেল তাকে সেইকাৰণে খোজকাঢ়িবলৈ অকণমান চেষ্টা কৰিব লাগে তুমি গাড়ীখন পাইছোঁ বুলি অকল গাড়ীতে যাওঁ বুলি ক'লে হ'ব জানো সদায় খোজ কঢ়া অভ্যাসটো নাইকিয়া হৈ গ'ল যেতিয়া সদায় বাইকত গৈ থকা মজাটো বেলেগ আৰু সদায় খোজকাঢ়ি যাবলৈ ইচ্ছাটো নোযোৱা হৈ যায় ন আলচি হৈ যায় আমি যদি বাইকত যদি গৈ থাকোঁ ন অটোৱালাকেইটা পইচাই নাপাবচোন কিয় আমিতো বাইকখনত তেল ভৰাওঁতেহে চলিছে আমিতো পইচা দিহে চলাই আছোঁ না এনেইতো চলোৱা নাই এতিয়া এবাৰ ষ্টাৰ্ট কৰি চোৱাচোন হ'লনে নাই হোৱা তেল ভৰালা নহয় তেল এতিয়া পূৰা ফুল টেংকি এবাৰ ষ্টাৰ্ট কৰি চোৱা হ'লনে নাই হোৱা ফুল টেংকি বোলে ময়ো দেখাই দিলোঁ সলাই দিছোঁ কাৰণে ফুল টেংকি দেখাইছে তোমাৰ আৰু 3 লিটাৰমান লাগিছিল আৰু সকলো ভাই বন্ধুৱে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা ভাল লাগিছে যদি ভিডিঅ'টো বাই বাই আজিলৈ এৰিছোঁ সকলোকে